ছাত্ৰ ছাত্ৰীসকল আমি চোৱাচোন ইয়াত এটা বস্তু পাইছিলোঁ যে ৰক্ষী কোষ আমি গছৰ পাতত থকা সৰু সৰু ফুটাৰ কথা পঢ়িছিলোঁ সেই ফুটাবিলাকে কি কৰে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ আহৰণ কৰে এই ছিদ্ৰবোৰৰ চাৰিওফালে কি কৰে ৰক্ষী কোষ গাৰ্ড চেল বুলি এটা বস্তু পাইছিলোঁ ৰক্ষী কোষে আৱৰি থাকে এতিয়া এই কোষনো কি বস্তু আমি অকণমান থুলমূলকৈ তোমালোকৰ কিতাপতে দিয়া আছে সেইটো অকণমান আলোচনা কৰিব বিচাৰিছোঁ গতিকে চোৱাচোন অকণমান তোমালোকৰ ওপৰতে চোৱা তোমালোকে দেখিছা যে অট্টালিকাবোৰ ইটাৰে সজোৱা এতিয়া অট্টালিকাবোৰ কিহেৰে সজোৱা বুলি কৈছে ইটাৰে সজোৱা আমি দেখিছোঁ আমাৰ ঘৰ বনালেও আমাৰ কি কৰে ইটা এনেদৰে জীৱ শৰীৰটো কিছুমান সৰু সৰু এককেৰে গঠিত যাক কোষ বুলি কোৱা হয় সৰু সৰু একক যাক কি বোলে কোষ বুলি কয় এতিয়া একক মানে কি বস্তু ন একক মানে হৈছে এতিয়া ধৰা গোটেই ৱালখনত চাবাচোন ৱালখনত এটা ইটাক কি বোলে কি ক'ম আমি একক বুলি ক'ব পাৰোঁ একক মানে সি অকলে এটা গতিকে আমাৰ শৰীৰটোতো তেনেকুৱা যেনেকৈ ৱালখন আমাৰ এটা ইটাৰে এটা দুটা তিনিটা চাৰিটাকৈ কেইবাটাও ইটাৰে লগ লাগি এখন ৱাল গঠন হয় তেনেকৈ আমাৰ শৰীৰৰ আনকি আমাৰ শৰীৰৰ ছালচটাও তেনেকৈ কিছুমান সৰু সৰু কোষ লগ লাগি আমাৰ শৰীৰৰ ছালচটা গঠন হৈছে তেনেকৈ উদ্ভিদৰো দেহটো উদ্ভিদৰ পাত গা গছ এইবিলাকতো কি কৰে আমাৰ সৰু সৰু কিছুমান চেল থাকে বা কোষ থাকে আমি অণুবীক্ষণ যন্ত্ৰত সেইবিলাক চালে ধুনীয়াকৈ দেখিব পাৰোঁ অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে কোষ পৰ্যবেক্ষণ কৰিব পাৰি এতিয়া অণুবীক্ষণ যন্ত্ৰ আমি যদি চাওঁ কচু ঠাৰি এডাল যদি লৈ তোমালোকৰ স্কুলবিলাকত আছে অণুবীক্ষণ যন্ত্ৰ তোমালোকে স্কুল খুলিলে ধুনীয়াকৈ চাবা যে কচুৰ ঠাৰিডালত অকণমান আয়ডিন লগাই আমি যদি অণুবীক্ষণ যন্ত্ৰত যদি দি চাওঁ তেতিয়াহ'লে দেখিম যে কচু ঠাৰিডালৰ মাজে মাজে কিছুমান ডাঙৰ ডাঙৰ ফুটা আছে আৰু কিছুমান সৰু সৰু কণিকা আছে কণিকা মানে কিছুমান কোষ দেখি পাওঁ আমি সেইবিলাকে কি বোলে কোষ বোলে কিছুমান জীৱ কেৱল এটা কোষেৰে গঠিত এতিয়া আমি এই কোষৰ বিষয়ে বেছিকৈ আমি ক্লাছ 8ত পঢ়িবলৈ পাম এতিয়া এটা কোষেৰে গঠিত এবিধ জীৱৰ নাম মই কৈ দিছোঁ এমিবা বুলি এবিধ জীৱ আছে সেই এমিবা জীৱটো কি হয় মাত্ৰ এটা কোষেৰে গঠিত কোষৰ বাহিৰ ফালে কোষক আৱৰি থকা এখন পাতল বেৰখনক কোষাৱৰণ বোলা হয় এতিয়া কোষৰ বাহিৰ ফালে কোষক আৱৰি থকা এখন কি থাকে পাতল বেৰ থাকে আমি কোষৰ এটা চিত্ৰটো আমি কিতাপত দিয়াই আছে ইয়াত মই দেখাই দিছোঁ ধুনীয়াকৈ এইটো চোৱাচোন ইয়াত কেইবাটাও কোষ আছে এতিয়া এইটো চোৱাচোন আমি এই কোষটোকে ধৰিছোঁ এইখন হ'ল বাহিৰৰ এই কোষৰ যিখন বেৰখনৰ কথা কৈছে এই কোষৰ এইখন হ'ল আৱৰণ তাকে কি বোলে কোষাৱৰণ এতিয়া চোৱাচোন এডোখৰ জেগাত কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা কোষ আছে গতিকে 10টা কোষ লগ লাগি এনেকুৱা এডোখৰ মানে গঠন হৈছে এটা এৰিয়া গঠন হৈছে এইটো হয়তো গছৰ ছালো হ'ব পাৰে নহ'লে গা গছো হ'ব পাৰে নহ'লে শিপাও হ'ব পাৰে তেনেকুৱা ধৰণৰ আৰু কি কৈছে আমাৰ কিতাপখনত কোষাৱৰণ বোলা হয় প্ৰায় সকলোবোৰ কোষৰ কেন্দ্ৰ স্পষ্টভাৱে গোলাকাৰ আকৃতিৰ গঠনটোক কোষ কেন্দ্ৰ বোলে এতিয়া কি কৈছে ভালকৈ চোৱাচোন প্ৰায় সকলোবোৰ কোষ কেন্দ্ৰত স্পষ্টভাৱে দেখা গোলাকাৰ আকৃতিৰ গঠনটোক কোষ কেন্দ্ৰ বোলে এতিয়া চোৱাচোন কি বুলি ক'ত আছে ন এতিয়া গোলাকাৰ আকৃতিৰ বস্তুটো এতিয়া আমি এইটো চাইছিলোঁ আমাৰ এইটোত কি কৈছে এই কোষটোৰ মাজতে কি আছে এইটো গোলকৈ এটা বস্তু আছে এই গোলকৈ বস্তুটো কি বোলে এইটো কোষ কেন্দ্ৰ বুলি কয় গম পাইছা তোমালোকে নিশ্চয় কিতাপখন পঢ়িলে ভালকৈ দেখি পাবাই তোমালোকে কোষ কেন্দ্ৰক আৱৰি থকা জেলি সদৃশ পদাৰ্থখিনি কোষ পৰশ নামেৰে জনা যায় এতিয়া কোষ পৰশখিনি ক'ত থাকে আমি অকণমান চাম কোষ পৰশখিনি তোমালোকে এই কোষাৱৰণ আৰু কোষ কেন্দ্ৰৰ মাজত
যিখিনি বস্তু আছে এতিয়া এইখিনি হালধীয়াকৈ যিখিনি বস্তু এইখিনি জেলি নিচিনা